Hey everyone, এয়া চাওকচোন মই কৰা ভোট জলকীয়া দুজোপা ইমান ধুনীয়াকৈ হৈছে। পাছফালে চাবলৈ আহোঁতে দেখিলোঁ বহুতকেইটা জলকীয়া পকি আছে। তেন্তে চিঙা যাওক আৰু অলপ আচাৰকৈ বনাম ইয়াৰ। আগতে বহুতখিনি চিঙা হ'ল, এতিয়া এই শেহতীয়াকৈ এইকেইটা ছিঙিছোঁ। চিঙি মেলি ধুনীয়াকৈ প্লেট এখনত মই ল'লোঁ আৰু সেই সময়তে দেউতাই বজাৰৰ পৰা আহিলে আৰু বজাৰৰ পৰা লৈ আনিলে ভলুকা বাঁহৰ বাঁহগাজ। ক'লে দেউতাই বোলে বোৱাৰী আজি বাঁহৰ গাজকে বনোৱা। তেন্তে ময়ো দেৰি নকৰি দেউতাক ক'লোঁ ঠিক আছে বাৰু বাঁহগাজ বনাম। তাৰপিছত বাঁহগাজৰ বাবে মই এই বাঁহগাজটো চাফা কৰি লৈছোঁ। আচলতে জানেনে, অসমীয়া লোক খাদ্যৰ এবিধ অন্যতম উপাদান বাঁহগাজ হয়। আপোনালোকেতো সকলোৱে জানেই, অকল অসমীয়াই নহয় নৰ্থ ইষ্টৰ সকলো ঠাইতে ইয়াক বহুত বিভিন্ন ধৰণে ইয়াক পৰিৱেশন কৰি খোৱা দেখা যায়। কিন্তু পৰিৱেশন কৰাৰ লগতে ইয়াৰ আকৌ বহুতো বেনিফিটছ আছে দেই। আমাৰ স্বাস্থ্যৰ বাবেও বহুতেই উপকাৰী। বাঁহৰ গাজত শক্তিশালী ইমিউনিটি আছে আৰু লগতে ইয়াত কেঞ্চাৰ প্ৰতিৰোধী উপাদানো পোৱা যায় আৰু ইয়াত থকা পটেছিয়ামে মানৱ দেহৰ ৰক্তচাপ সুস্থিৰ কৰি ৰখাত সহায় কৰে। আৰু আপোনালোকৰ কাৰ কাৰ বাঁহৰ গাজ খাই ভাল লাগে বাৰু? প্ৰথমতে মই এই বাঁহৰ গাজখিনি মিহি মিহিকৈ কাটি লৈ লগতে আলু 3টামান দি চিটি মৰাই ল'ম আৰু লগতে এয়া মেকুৰ বাবে আমাৰ বইল মুৰ্গী কৰি আছোঁ তাক খাবৰ বাবে। আৰু এইখিনি মই কাঢ়ি ল'লোঁ ধুনীয়াকৈ, আলুখিনি বেলেগ এখন থালিত কাঢ়ি লৈ মেলি এতিয়া মই ভাজিবৰ বাবে ৰেডি কৰিছোঁ। ৰেডি কৰিছোঁ মানে ইয়াত মই বহুত বেছি মা মছলা নিদিওঁ, অকল নহৰু আদা অলপ দিম, তাৰপাছতে পিঁয়াজ, তাৰপাছতে মিঠাতেল, হালধি আৰু নিমখ, ইমানখিনিয়ে যথেষ্ট। আৰু লগতে অলপ পাঁচফোৰণো দিম আৰু লগতে কেইটামান বুটো দিম দেই। বাঁহগাজৰ লগত মোৰ বুট খাই বহুত ভাল লাগে। বাঁহগাজ মই এনেকৈ ভাজি খাই ইমানেই পচন্দ হয় নহয়, মোৰ এনেকৈ দিলে বেলেগ আৰু একো দৰকাৰেই নাই। আপোনালোকৰ কাৰ কাৰ ভাল লাগে মোক জনাবচোন বাঁহগাজ এনেকৈ খাই। মোৰ কিন্তু বহুতেই ভাল লাগে। আৰু আনহাতে এই বাঁহগাজে যে আমাৰ পাচনতন্ত্ৰ সুস্থ কৰি ৰখাৰ লগতে গেছ আৰু অন্য সুবিধাসমূহ দূৰ কৰিবলৈও সক্ষম হয়। সেইকাৰণে আপোনালোকে বাঁহগাজ খাব। আৰু এয়া মোৰ বাঁহগাজ ৰেডি হৈ গ'ল আৰু এতিয়া মই পৰিৱেশন কৰিম ধুনীয়াকৈ আৰু দেউতাক খাবলৈ দিম। দেউতাইও খাই পিছে ভাল পালে। আপোনালোকে কেনেকুৱা পালে জনাব দেই। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক বহুত বহুত ধন্যবাদ। থেংক ইউ।